নমস্কাৰ আদৰণি জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল RKN ফটেকলে সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ হাইবৰঙাবাৰী ৰাস মন্দিৰত 25তম ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে আমাৰ আঞ্চলিক ভাগৱত পাঠৰ এটা ক্ষুদ্ৰ দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত আছে আমাৰ প্ৰয়াত আচাৰ্য উপাচাৰ্য প্ৰণামী সেৱক সভাপতি উপসভাপতি সম্পাদকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ আদৰণি সমিতিয়ে। এইসকল তাৰপিছত আগবাঢ়িছোঁ আমি ৰূপালী জয়ন্তী বৰ্ষৰ 25খন পতাকা উত্তোলন কৰিলে আজি ৰাতিপুৱা। তাৰপিছতে আমি যাম ইয়াৰ মঞ্চৰ ভিতৰলৈ। গোটেই অনুষ্ঠান অহাকালিৰ পৰা আৰম্ভ হ'ব। ইয়াত হৈছিলে যোৱা 14 ফেব্ৰুৱাৰীত হোৱা আমাৰ পুলৱামাত আক্ৰমণ নিহত হোৱা শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে। এয়া দেখিছোঁ ৰূপালী জয়ন্তী অস্থায়ী কাৰ্যালয়। তাত কেইজনমান ভকতবৃন্দ বহি আছে। আহকচোন জানো ভাগৱতৰ বিষয়ে। আমাৰ মাজত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ডাঙৰীয়া। পুৰা আপোনাৰ পৰিচয়টো দি পেলাই আমাৰ এই ভাগৱত পাঠ ভাগৰ বিষয়ে অলপ কওকচোন, কেনেদৰে কি হ'লগৈ এবাৰ গোটেইখিনি। নমস্কাৰ, মোৰ নাম শ্ৰী নিত্যানন্দ নাথ, আঞ্চলিক অখণ্ড ভাগৱত পাঠ চৰ্চা কেন্দ্ৰ হাবিবঙাবাৰী। আমি অভাজনে এই ৰূপালী জয়ন্তী বৰ্ষৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক। এই অনুষ্ঠানভাগ 1994 চনৰ পৰা 29খন গাঁৱৰ সমন্বিতত অনুষ্ঠিত হৈ আহিছিল। এই অনুষ্ঠানভাগৰ যি মহান আধ্যাত্মিক তাৎপৰ্য আছিল, তাৰে আজি আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত বিয়লি ধৰ্মৰ আলোচনী সভাৰ কাৰ্যসূচী সমাপন কৰিছোঁ। আৰু অহাকালিৰ পৰা আমাৰ যি ভাগৱত পাঠ দিনৰ 12 বজাৰ পৰা এই ভাগৱত পাঠ অনুষ্ঠিত হ'ব 7 দিনলৈ। এই খণ্ড ভাগৱত পাঠৰ দ্বাৰা আমাৰ অঞ্চলটোত যি ঐক্যৰ সংহতি আৰু ধৰ্মৰ যি ভাৱধাৰা আছে, এই ভাৱধাৰাৰ একতা দোলেৰে সকলো লোককে বান্ধি ৰাখিছে। আৰু ইয়াৰ ঐক্যতাৰ চিনস্বৰূপে আমি আজি 24 বছৰ এই খণ্ড ভাগৱতৰ যি মহান প্ৰচেষ্টা আৰু তাৎপৰ্যত আমি অঞ্চলটোত শান্তি শৃংখলাৰ বিৰাজ আমি কৰি একেলগে আমি গোটেইবোৰ ভকত গোট খাই যি ঐক্যতাৰ আমি আদৰ্শ দাঙি ধৰিব পাৰিছোঁ, ই সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয়। ধন্যবাদ খুৰা। এয়া আমাৰ ভাগৱতস্থলী মূল স্থলীটো। ইয়াত আপোনাৰ কাম চলি আছে। মূল নামঘৰ এইফালে আপোনাৰ মণ্ডপ সজাইছে। পাৰিছোঁ ইয়াতে আছে যি 25 বৰ্ষ যে হৈছে তাৰ প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষত গোটেইখিনি আছে। প্ৰথম বৰ্ষ হৈছিলে নতৰাবৰী, দ্বিতীয় বৰ্ষ হৈছিলে নতৰাবৰী, তাৰপিছতে তৃতীয় বৰ্ষ হৈছে বৰিগাঁও, চতুৰ্থ বাৰ্ষিক হৈছিলে হাইবৰঙাবাৰী জুৰীয়া নামঘৰত হৈছিলে, পঞ্চম বাৰ্ষিক হৈছিলে অখৰাবৰী, ষষ্ঠ বাৰ্ষিক হৈছে বৰপেটাবৰী, তাৰপিছতে সপ্তম বাৰ্ষিক আছে এইটো ধৰিব পৰা যোৱা নাই বৰচলা, অষ্টম বাৰ্ষিক হৈছিল হাবিবৰঙাবাৰী বুঢ়া নম্বৰ নামঘৰ, নৱম বাৰ্ষিক ৰঙাদৰীয়া, দশম বাৰ্ষিক হাতীবাট, একাদশ বৰিগাঁও, দ্বাদশ পৰশুটাঙনি, ত্ৰয়োদশ শিমলুগুৰি, চতুৰ্দশ পশ্চিম হাবিবৰঙাবাৰী, পঞ্চদশ বৰপেটাবৰী, ষষ্ঠদশ হাবিবৰঙাবাৰী সাৰ্বজনীন ৰাস মন্দিৰ য'ত এবাৰ আকৌ হৈছে, সপ্তদশ হৈছে অকৰাবৰী, অষ্টাদশ হৈছিলে হাবিবৰঙাবাৰী জুৰীয়া নামঘৰ, ঊনবিংশতিতম হৈছিলে
হাৰিবৰঙাবাৰী বামুণীয়া নামঘৰ। 20তম হৈছে বৰিগাঁও। 21তম হৈছে ৰঙাদৰীয়া। 22তম হৈছে হাতীবাট। 23তম হৈছে অখণ্ড ভাগৱত হৈছে পশ্চিম হাৰিবৰঙাবাৰী শংকৰ মন্দিৰ। 24তম হৈছে ঠাকুৰীয়া বৰিগাঁও নামঘৰ। তো এইবাৰ যিটো 25তম ৰূপালী জয়ন্তী বৰ্ষ ইয়াত আকৌ হাৰিবৰঙাবাৰী ৰাস মন্দিৰত হৈছে। তো এইখিনিয়ে পিছত আমি অহাকালি আকৌ জানিম বাকী ভাগৱত পাঠৰ বিষয়ে আপোনালোকক দেখুৱাই থাকিম। তো বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।